নমস্কাৰ জোৰণ চিল্ক হাউছে ওপেনিঙৰ পৰা ধৰি আজিলৈকে যিটো সিদ্ধান্ত আজিলৈকে লোৱা নাই যিটো বস্তু আপোনালোকক দিয়া নাই আজি এইবাৰ জোৰণ চিল্ক হাউছে প্ৰথমবাৰৰ বাবে আপোনালোকৰ মাজলৈ এনেকুৱা এটা সিদ্ধান্ত লৈ আহিছো এই সিদ্ধান্তটো হৈছে জোৰণ চিল্ক হাউছে পোন প্ৰথমবাৰ বাম্পাৰ অফাৰ দিব পোন প্ৰথমবাৰ আমি ৰিডাকশন সেল দিম আমি বাম্পাৰ ডিসকাউন্ট সেল দিবলৈ ওলাই গৈ আছো আমি অহা ইংৰাজী 26 এপ্ৰিল শুকুৰবাৰৰ পৰা আমি সকলো কাপোৰত একদম বাম্পাৰ ৰিডাকশন সেল ঘোষণা কৰিছো সো আপোনালোক আহক আৰু মনৰ পছন্দত যি কাপোৰ লাগে সকলো কাপোৰ ক্ৰয় কৰক দ্বিতীয়তে কওঁ আমি আপোনালোকক ৰিডাকশন সেল দিছো বা ডিসকাউন্ট দিছো তাৰ অৰ্থ এটো নহয় যে আমি পুৰণা ষ্টক আউট কৰিছো আমাৰ পুৰণি খানমিহলি হৈ যিখিনি সম্পূৰ্ণ ষ্টক আছে অল ষ্টক অন সিলেক্টেড আইটেম নহয় যেনেকৈ ডিসকাউন্ট দিবলৈ অন সিলেক্টেড আইটেম নহয় ফ্ল্যাট ডিসকাউন্ট দিম আপোনালোকক 300 টকাত মই ধুনীয়া কাপোৰ দিম 300 টকাৰ পৰা কাপোৰ আৰম্ভ হ'ব আৰু এটা কথা ইন্টাৰেষ্টিং কথা যিসকলে এযোৰ পিওৰ টছৰ সিল্ক মাৰ্ক থকা কাপোৰ ল'ব বিচাৰিছিলে এতিয়া অহা কাইলৈৰ পৰা শুকুৰবাৰৰ পৰা 26 এপ্ৰিলৰ পৰা আমি আপোনালোকক পিওৰ টছৰ কাপোৰ 5000 টকাত দিম 5000ত পিওৰ টছৰ কাপোৰ দিম ড্ৰাই টছৰ কাপোৰ 5000ৰ পৰা পাব 4900 টকাৰ পৰা 5000 আপোনাৰ ড্ৰাই টছৰ কাপোৰ আমি সেল দিম সব নতুন ষ্টক আমি কি ভাবিছো এবাৰ আপোনালোকৰ মাজলৈ যাওঁ একেবাৰে সকলোৱে ডিসকাউন্ট দি থাকে সেল দি থাকে আমাৰ গাঁওসকলে কৈ আছিল যে আপোনালোকক দিয়ক আপোনালোকৰ পৰা কেতিয়াবা বছৰকৰ শেষত এটা দিন অলপ কমত বিচাৰ সকলোৱে দিয়ে সো সেইকাৰণে আমি এবাৰ আমাৰ সকলো পৰিয়ালে সিদ্ধান্ত লোৱা হৈছে যে অহা 26 এপ্ৰিলৰ পৰা বাম্পাৰ অফাৰ ধামাকা অফাৰ দিম আপোনালোকক ৰিডাকশন সেল দিম জোৰণ চিল্ক হাউছে আমি ষ্টক কিছুমানো আমাৰ আউট কৰিম আৰু আমাৰ কিছুমান নতুন পুৰণা সকলো ষ্টক কিন্তু ধুনীয়া ষ্টক আছে সকলো কাপোৰত আমি বাম্পাৰ দিম টছৰ কাপোৰত পাব 4900 টকাৰ পৰা দিয়া হ'ব 5500 টকাৰ ভিতৰত পিওৰ টছৰ কাপোৰ আমি ষ্টক দিম আপোনালোক ডিসকাউন্টত পাব ডাই টছৰ কাপোৰ 5000 পাব আপোনাৰ কটনৰ বোৱা কাপোৰ 300 টকাৰ পৰা আৰম্ভ কৰি পাব চাদৰ 200 টকাৰ পৰা আৰম্ভ হ'ব আপোনাক আৰু ইন্টাৰেষ্টিং কথা যিটো গৰম দিনত পিনিবলৈ সবতকে ভাল লাগে কটন নুনি কাপোৰ আগতে আমি গ্ৰাহকক কি ৰেটত দিছিলো নাজানো কিন্তু এতিয়া আমি বহুত কমত দি দিম 1600 টকাত কটন নুনি পাব 1700 টকাত কটন নুনি পাব কিন্তু এই অফাৰটো লিমিটেড টাইমত ৰাখিম আপোনালোক আহক আৰু এই মনৰ পছন্দৰ কাপোৰখিনি আপোনালোকে ক্ৰয় কৰক তাৰ পিছত মই আপোনালোক দেখাবলৈ বিচাৰিছো এলা সব একদম বহুত এতিয়া মই আপোনালোক এটা কথা কওঁ আপোনালোকে ভাবিব পাৰে যে সেল দিছে পুৰণা কাপোৰ সেল দিছে নহয় আমি নতুন কাপোৰটো দিম নতুন কাপোৰ আমি একদম অনা দামত আপোনাৰ ষ্টক মানে একদম লেস এমাউন্টত আপোনালোক কাপোৰখিনি এৰি দিম সব ধুনীয়া এইবিলাক ডাইটছ আমি সব ৰেডি কৰিছো আমাৰ এমপ্লয় সব ৰেডি কৰি আছে সব কাপোৰ নতুন কাপোৰ আছে এইবিলাক পুৰণা ষ্টক হয় লেটেষ্ট ডিজাইন হয় এইবিলাক লেটেষ্ট ডিজাইন হয় একদম মজা ডিজাইন 5000 5500 লগতে ক'ব বিচাৰিছো যে অকল বোৱা কাপোৰতে সেলটো দিছে নেকি নহয় আমি পিওৰ পাটৰ কাপোৰতে দিম আমাৰ যিখিনি বিশুদ্ধ শুৱালকুছিৰ পিওৰ পাটৰ কাপোৰ তাত আমি সম্পূৰ্ণ বিয়া বজাৰ কৰিলে 30% ডিসকাউন্ট দিম আৰু যদি কোনোবাই এযোৰ মনৰ পছন্দৰ সিঙ্গলকে ধুনীয়া কাপোৰযোৰ কিনে সিল্ক মাৰ্ক থকা তেতিয়া আপুনি 25% পাব আৰু যদি সম্পূৰ্ণ বিয়া বজাৰ কৰে লগত আকৰ্ষণীয় উপহাৰ আকৌ দিম মই এতিয়া উপহাৰ দিয়া ব্যৱস্থা কৰিছো অহা কাইলৈৰ পৰা লগতে উপহাৰটোৰ লগতে আপোনালোক 30% ডিসকাউন্ট দিয়া হ'ব 26 এপ্ৰিলৰ পৰা আপোনালোকে দেৰি নকৰিব যিমান পাৰে সোনকালে আহি ষ্টকখিনি লৈ যাওক কাৰণ আমাৰ কাইলৈৰ পৰা ভিৰ লাগিব ভিৰ লগাৰ লগে মনৰ পছন্দ সকলো কাপোৰখিনি বাছি ল'ব সব পলম নকৰি যিখিনি বিয়া নতুনকৈ হৈ গৈছিলে যিখিলে বোলে কাপোৰ গিফ্ট দিবলৈ কাপোৰ আছে আপোনালোক আহক আৰু বজাৰ কৰক লৈ যাওক একদম সব ধুনীয়া ষ্টক কাৰণ বিহু আমাৰ নিশ্চয় কাষত হৈ গৈছে কিয়নো আমাৰ ষ্টক শেষ হোৱা নাই আমাৰ ষ্টক ফুলফিল আছে মই এবাৰ কি ভাবিলো প্ৰথমবাৰৰ কাৰণে আপোনালোকৰ অন্তৰৰ মাজত সোমাবলৈ আমাৰ ৰাইজৰ পাব্লিচিটিৰ কাৰণে জোৰণ চিল্ক হাউছ সমাজৰ মাজত আকৌ অকণ বেছি চিনি পাবৰ কাৰণে আপোনালোক এবাৰ অলপ কমত দি আপোনালোকক মৰম পাবলৈ চেষ্টা কৰিছো বুলি ভাবি লওক আহিব বুলি আশা ৰাখিলো বেছি দীঘলীয়া নকৰো শৰ্টত তাকো কম বাম্পাৰ অফাৰ দিছো আহক কম মূল্যত পাব একদম লিমিটেড লাভ খাম কিন্তু কিছুমান কাপোৰ লাভ নোখোৱাকে দিম আপোনালোক আহিব ধন্যবাদ দিলো তাৰ পিছত আৰু এটা কথা থাকি গ'ল ধন্যবাদ দিলো যদিও সক আপোনালোক খালি এটা মোৰ অনুৰোধ থাকিলে ৰিকুৱেষ্ট থাকিলে যে আপোনালোক সেল দিছো কিন্তু আমাৰ ফিক্স প্ৰাইস হ'ব
আপোনালোকৰ চেলৰ কাপোৰখিনি আমাৰ ফিক্স প্ৰথম কথা আছে আমাৰ ফিক্স প্ৰাইচ হ'ব যে আমি যদি কোনোবা এটা কাপোৰ আপোনাৰ আগতে 1700 বিকিছিলোঁ এতিয়া আপোনাক মই 1200 টকা যদি দি দিওঁ লছ কৰি দিয়া কাপোৰযোৰত কিন্তু আপুনি ইয়াত আহি বাৰ্গেনিং কৰিব নোৱাৰিব ন' বাৰ্গেনিং ফিক্স প্ৰাইচ হ'ব দ্বিতীয় টাৰ্মছ এণ্ড কণ্ডিশ্যনটো হৈছে আমাৰ যিখিনি চেল কৰা কাপোৰ হ'ব কোনো সলাব পৰা নহ'ব কোনো এক্সচেঞ্জ ৰিটাৰ্ণ কোনো কনচেপ্ট নহ'ব আপুনি যি পছন্দ কৰে আমাৰ ষ্ট'ৰতে পছন্দ কৰি নিব লাগিব চ' ন' এক্সচেঞ্জ ন' ৰিটাৰ্ণ সেই দুটা আমাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিব কাৰণ চেলত দিছোঁ আকৌ যদি সেইটো এক্সচেঞ্জ হয় আমাৰ চিষ্টেমটো বহুত অসুবিধা হ'ব সেইকাৰণে আমাৰ কোনো ন' এক্সচেঞ্জ ন' ৰিটাৰ্ণ আৰু ন' বাৰ্গেনিং ফিক্স প্ৰাইচ হ'ব ৰিডাকশ্যন এমাউণ্টত দিম ফিক্স প্ৰাইচ হ'ব চ' আপোনালোক আহিব বুলি আশা ৰাখিলোঁ আমাৰ ঠিকনাটো হৈছে যোৰহাট অল্ড বালিবাট জোৰণ চিল্ক হাউচ গ্ৰাউণ্ড ফ্ল'ৰ ধন্যবাদ